নমস্কাৰ। ঠাণ্ডা দিনত যদি আপোনালোকৰ নাকটো খুবকে ব্লক হৈ থাকে, মানে সোপা মাৰি ধৰে, তেনেহ'লে কেইটামান টিপছ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। এইকেইটা টিপছ যদি আপোনালোকে ফ'ল' কৰে, এই সমস্যাৰ পৰা আপোনালোকে উপশম পাব। প্ৰথমটো হৈছে আপোনালোকে এখন টাৱেল বা গামোচা গৰম পানীত তিয়াই লৈ ভালকৈ চেপি সেই টাৱেলখন আপোনালোকে নিজৰ নাকৰ ওপৰত বা মুখৰ ওপৰত এনেকৈ দি পেলাই অলপ দেৰি ধৰি ৰাখিব, যাতে এই টাৱেল বা গামোচাত যিটো গৰমৰ ভাপ আছে সেই ভাপটো আমাৰ নাকৰ ভিতৰলৈ যাব পাৰে। ঠাণ্ডা দিনত ঠাণ্ডা হাৱাটো যেতিয়া নাকেদি ভিতৰলৈ সোমায়, আমাৰ নাকৰ ভিতৰত এখন পাতলকৈ ছাল থাকে। সেই ছালখনত যদি ইৰিটেট কৰে সেই ঠাণ্ডা হাৱাটোৱে, তেতিয়া সেই ছালখন ফুলি যাব পাৰে বা ইৰিটেট হ'লে আমাৰ হাঁচি আহিব পাৰে, চৰ্দি লাগিব পাৰে। গতিকে আমি যেতিয়া এই কামটো কৰোঁ, তেতিয়া সেই গৰম ভাপটো যেতিয়া নাকৰ ভিতৰলৈ সোমাই যায়, সেই গৰম হাৱাখিনিয়ে আমাৰ সেই ছালখন যদি ইৰিটেট হৈ আছে, ইনফ্লেমড হৈ আছে, তেতিয়া সেই ছালখনক ৰিলেক্স হোৱাত সহায় কৰে। তাৰপিছত আপোনালোকে দুটা মাছাজ কৰিব পাৰে। প্ৰথমটো হৈছে আপোনালোকে বুঢ়া আঙুলিটোৱে এই যে বোনডাল আছে, এই বোনডালত এনেকৈ টিপি ধৰিব, টিপি পেলাই ওপৰলৈ আৰু ছাইডলৈ কাণৰ ফাললৈ এনেকৈ ঠেলি পঠাব। আৰু এই দুটা আঙুলিৰে নাকটো অপজিট ছাইডত টানিব আৰু লাহে লাহে উশাহ লোৱাৰ চেষ্টা কৰিব। চাওক কেনেকৈ কৰিছোঁ, এনেকৈ হেঁচিব ওপৰলৈ ছাইডলৈ আৰু নাকটো এইফালে টানিব আৰু লাহে লাহে আপোনালোকে উশাহ লোৱাৰ চেষ্টা কৰিব। লাহে লাহে আকৌ এৰি দিব। তেনেদৰে আপোনালোকে এই ছাইডেও কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, বুঢ়া আঙুলিটোৱে এই চেলাউৰি দুটাৰ মাজত এনেকৈ হেঁচিব আৰু আপোনালোকৰ জিভাৰ আগটো ওপৰত তালুত লগাই পেলাই উশাহ লোৱাৰ চেষ্টা কৰিব। তাৰ পিছৰ কথাটো হৈছে, ঠাণ্ডাৰ কেইদিনত আপোনালোকে যেতিয়া বাহিৰলৈ ওলাই যায়, তেতিয়া মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব। মাস্ক যেতিয়া আমি পিন্ধো, আমাৰ নাকত ডাইৰেক্টলি ঠাণ্ডা হাৱাটো নাকৰ ভিতৰলৈ যাব নোৱাৰে। মাস্কখন পিন্ধি থকাৰ ফলত হাৱাটো গৰম হৈহে নাকৰ ভিতৰলৈ যায় আৰু এই গৰম হাৱাটোৱে আমাৰ নাকৰ ভিতৰত যিখন ছাল আছে, সেই ছালখনক ৰিলেক্স হোৱাত সহায় কৰে। যদি কিবা ইনফ্লেমেশ্যন হৈ আছে, সেই ইনফ্লেমেশ্যন কমোৱাত সহায় কৰে। যদি কিবা ইৰিটেশ্যন হৈ আছে, সেই ইৰিটেশ্যন কমোৱাত সহায় কৰে। গতিকে ঠাণ্ডাৰ কেইদিনত বাহিৰলৈ গ'লে আপোনালোকে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।